guys, welcome back to my YouTube channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আমি ভ্যাকচিন লবলৈ সো ভাবিলো ব্লগটো আৰম্ভ কৰি দিও আপোনালোককো দেখাও। ৰাতিপুৱা 5:20 মানতে আমি তাত গৈ পালো আৰু এয়া মানুহৰ লাইন চাও আৰু আমি লাইনত থিয় হোৱাৰ আধা ঘণ্টা মানৰ ভিতৰত এয়া পিছফালে মানুহ চাও ইমানেই বেছি নাজানো ভ্যাকচিন পাম নে নাপাম তথাপিও আশাতে ৰৈ আছো। এতিয়া 9:30 মানে হৈ গ'ল, ভোকো লাগিছে আৰু ৰ'দটো যথেষ্ট বেছি ওলাইছে। মানুহখিনি দেখিও বৰ কিবা লাগি গৈছে, তথাপি কোভিড প্ৰট'কল মানি চলিছো। সো ফাইনেলি তেতিয়াৰ পৰাই ৰৈ অৱশেষত কুপন পালোঁ আৰু এয়া ভিতৰত সোমাই আছোঁ ভ্যাকচিন ল'বৰ কাৰণে। যিহেতু মোৰ কুপন নাম্বাৰ পাছত আছে সো ৰৈ আছোঁ। One eternity later. মোৰ ফাৰ্ষ্ট ড'জ কমপ্লিট। এয়া ভণ্টিয়ে ভিডিঅ' ক্লিপ লৈ থৈছিলে, মই তাকে জইন কৰি দিছোঁ। ভ্যাকচিন লৈ হৈ গ'ল, ঘৰত গৈ গম পাম কি অৱস্থা হয়। গাইজ আমি ফাইনেলি ভ্যাকচিন লৈ আহি ঘৰ পালোহি আৰু বৰ্তমানলৈকে অৱস্থাটো ঠিকেই আছে। ভয় খোৱাৰ ধৰণে একো হোৱা নাই, জাষ্ট ভ্যাকচিন লোৱা জেগাডোখৰ অলপ হাতখন বিষ হৈ আছে। বাকী একো নহওক বুলি ভাবিছোঁ, যিহেতু যিমানকে সুধিছোঁ সকলোৰে জ্বৰ উঠিছে বুলি কোৱা শুনিছোঁ। ক'ৰবাত এজন দুজন বাচি যায় আৰু জ্বৰ উঠাৰ পৰা, তথাপি মোৰ জ্বৰ উঠিলেও খুব বেছি ভয় লাগে। সো নাজানো কি হ'ব, অলপ হেল্ডি বস্তু খাম এতিয়া। The next day. যেনেকৈহে ভয় খাই আছিলোঁ তেনেধৰণৰ একো নহ'ল। সো সকলোৱে ভ্যাকচিন লওক আৰু ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। সো আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ, বাই বাই।